100টা সাবস্ক্রাইবার কমপ্লিট হৈ গ'ল আপোনালোকক বহুত বহুত ধন্যবাদ আৰু য'ত নাহৰ থাকে তাতে জুবিন দা থাকে এতিয়া ৰুব ওলাইছো জয় জুবিন দা Hello guys, good morning and welcome back to my new vlogs. আজি হল 5 জুন আজি জানে সবে যে আজি হল বিশ্ব পৰিৱেশ দিৱস আৰু আজি যেহেতু গছপুলি ৰুৱে সেইকাৰণে আজি কি কৰম মই চাই থাককচোন ভিডিঅ'টো লাষ্টলৈকে তেলটো ভৰাই লৈ ডাইৰেক্ট আমি পাঠশালাত লগ পাই আছোঁ অলপ বজাৰ কৰি লৈ লওঁ গাইছ বিশালত আহি বিলটো পে'মেণ্ট কৰি লগ ৰ'ব বৰ্তমান মই আহি পালোঁ পাঠশালাৰ লাইনত থকা বৰ্তমান হিমালয়া নাৰ্চাৰীত কেইডালমান গছৰ পুলি লৈ লওঁ ইয়াৰ পৰা মই বৰ্তমান পাঠশালাত গৈছিলোঁ পাঠশালাৰ পৰা যেহেতু গমে পাইছে আপোনালোকে নাৰ্চাৰীত চাপিছিলোঁ নাৰ্চাৰীৰ পৰা ডাইৰেক্ট এতিয়া ঘৰ আহি পালোঁ কেইটামান গছৰ পুলি আনিছোঁ যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস বলকচোন গছৰ পুলি কথা আৰু দিৱস গাইছ আজি হ'ল বিশ্ব পৰিৱেশ দিৱস কেনে গাছ ৰুব ওলাইছো চন্দন গছ এতিয়া ৰুব ওলাইছো ৰুই মাত্ৰ ডাঙৰ কৰিম এডাল গছ দে আৰু য'ত নাহৰ থাকে তাতে জুবিন দা থাকে এতিয়া ৰুব ওলাইছো জয় জুবিন দা নাহৰডাল আমাৰ টেকনাই ৰুইছিল আৰু এইডাল হ'ল লালচন্দত এইডাল ৰুব গৈছোঁ দিয়ক ৰু দিয়ক হেল্ল' গাইছ এইটো আমাৰ 4 নম্বৰ বুলি হ'ব আৰু এইটো আমি ঘৰত ৰুই আছোঁ বৰ্তমান যে এইটো আমাৰ ভাইটি এটাই ৰুই আছে আপোনালোকে ভাবিব পাৰে যে মই 5 জুন কাৰণেহে বিশ্ব পৰিৱেশ দিৱস কাৰণেহে ৰুই আছোঁ নেকি মই আচলতে আগৰ পৰাই ৰুওঁ চাব পাৰে সিফালেও মোৰ লালচন্দনৰে পুলি আছে আৰু বাটতো মই য'ত ৰুইছিলোঁ তাতেও মোটামুটি 3-4ডালমান পুলি আছে আগতে ৰোৱা এইটো হ'ল 5 নম্বৰ পুলি এইডাল হ'ল আমাৰ লালচন্দন এইডাল আমি ৰুম বৰ্তমান ঘৰতে আৰু চাব পাৰে আন্ধাৰে হৈ গ'ল বৰ্তমান মই গৈছিলোঁ পাঠশালাত পুৱা আপোনালোকে গম পাইছে চাগে এইবিলাক কৰি থাকোঁতে আন্ধাৰ হৈ গ'ল বিশ্ব পৰিৱেশ দিৱস বুলি আজি
5ডাল পুলি ৰুলোঁ আৰু মোৰ আজি 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আপোনালোকক বহুত বহুত ধন্যবাদ এইখিনিতে আৰু আগলৈ যেন মৰম দি থাকে অলপ ছাপোৰ্ট দি থাকে ভিডিঅ'কেইটাত এইখিনিয়ে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল দিয়ক এইখিনিয়ে আজি আছিল ভিডিঅ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব ধন্যবাদ টাটা বাই বাই Nah, tuh. Oke. Di sini balik na.